বৃশ্চিক ৰাশি বা বৃশ্চিক লগ্নৰ জাতক জাতিকাসকল, যদি আপুনি আপোনাৰ চিন্তাধাৰা সলনি কৰিব পাৰে, তেন্তে আপুনি আপোনাৰ জীৱনো সলনি কৰিব পাৰে। ব্ৰহ্মাণ্ডই গ্ৰহৰ গতি সলনি কৰিব পাৰে, পৰিস্থিতি সলনি কৰিব পাৰে, কিন্তু সেই পৰিস্থিতিসমূহত আপোনাৰ প্ৰতিক্ৰিয়াইহে নিৰ্ধাৰণ কৰিব যে আপুনি 2025 চনক এজন বিজেতাৰ দৰে বিদায় দিবনে এজন ভুক্তভোগীৰ দৰে। এই ভিডিঅ'টোত আমি বিতংভাৱে বুজি পাম যে এই সময়ৰ কেনেকৈ লাভ উঠাব পাৰি আৰু আহিবলগীয়া পৰিৱৰ্তনৰ বাবে নিজকে কেনেকৈ প্ৰস্তুত কৰিব পাৰি। বলক পোনপ্ৰথমে আলোচনা কৰোঁ প্ৰথম দিনটোৰ বিষয়ে, অৰ্থাৎ দেওবাৰ 28 ডিচেম্বৰ 2025। যদি মই এই তিনিটা দিনক এখন ক্ৰিকেট খেলৰ দৰে চাওঁ, তেন্তে এই দিনটো এনেকুৱা এটা দিন য'ত পিটছখন বেটিং কৰাৰ বাবে আটাইতকৈ উপযুক্ত। এইটো আপোনাৰ বাবে এটা পাৱাৰ ডে। আজি চন্দ্ৰ আপোনাৰ পঞ্চম ভাৱত আছে, মীন ৰাশিত। প্ৰায় মানুহে কয় যে চন্দ্ৰ আৰু শনি যেতিয়া একেলগে থাকে তেতিয়া বিষযোগ সৃষ্টি হয়, মন দুখী হয়। কিন্তু ইয়াত তেনে নহয়। কিয়? কাৰণ ইয়াত মীন ৰাশি আছে, যিটো দেৱগুৰু বৃহস্পতিৰ ৰাশি। আৰু আজি দেওবাৰ, লগতে পুৱাৰে পৰা সৰ্বাৰ্থ সিদ্ধি যোগো সৃষ্টি হৈছে। আজি আপোনাৰ মন বৰ গভীৰ হৈ থাকিব। আপুনি তৰল বা সৰু সুৰা কথা পচন্দ নকৰিব। যদি আপুনি এজন লেখক, শিল্পী বা যিকোনো ধৰণৰ পৰিকল্পনাৰ সৈতে জড়িত, তেন্তে আজি আপোনাৰ মগজুলৈ এনে কিছুমান ধাৰণা বা আইডিয়া আহিব, যিবোৰ ভৱিষ্যতে গৈশুণত পৰিণত হ'ব। আজি আপোনাৰ পূৰ্বানুগামী শক্তি, অৰ্থাৎ কিবা এটা আগতীয়াকৈ অনুমান কৰাৰ ক্ষমতা আচৰিত ধৰণৰ হ'ব। আজি দুৰ্গাষ্টমীও, পঞ্চম ভাৱ ভক্তিৰো হয়, সেয়েহে আজিৰ দিনটো আধ্যাত্মিক হ'ব। যিহেতু আজি দেওবাৰ, সেয়ে হ'ব পাৰে আপুনি পৰিয়ালৰ সৈতে থাকিব। কিন্তু ইয়াত এটা টিপছ বা পৰামৰ্শ আছে। আজি আপুনি ভিৰ থকা পাৰ্টিৰ পৰিৱৰ্তে আপোনাৰ সন্তানৰ সৈতে বা আপোনাৰ সঙ্গীৰ সৈতে কোনো শান্ত ঠাইত সময় কটোৱাটো বেছি পছন্দ কৰিব। যিসকল শনিৰ উপস্থিতিৰ বাবে সম্পৰ্কত গাম্ভীৰ্যতা আৰু বিশ্বাসযোগ্যতা আহিব। যদিও আজি ছুটিৰ দিন, কিন্তু বৃশ্চিক ৰাশিৰ মানুহ কেতিয়াও সম্পূৰ্ণৰূপে ছুটিত নাথাকে। আপোনাৰ দ্বিতীয় ভাৱত সূৰ্য, মংগল আৰু শুক্ৰ গ্ৰহ বহি আছে। যদি আপুনি ব্যৱসায় কৰে, তেন্তে আজি আপুনি কোনো পুৰণি ক্লায়েণ্টৰ পৰা ভাল খবৰ পাব পাৰে। আজি নেটৱৰ্কিং বা যোগাযোগ স্থাপনৰ বাবে অতি উত্তম দিন। আৰু যদি আপুনি চাকৰি কৰে আৰু কাইলৈৰ বাবে কোনো প্ৰেজেণ্টেশ্যন প্ৰস্তুত কৰিব বিচাৰিছে, তেন্তে আজিৰ দিনটোতে কৰি লওক। আজি বনোৱা পৰিকল্পনা কাইলৈ 1% সফল হ'ব। কেৱল এটা সৰু সাৱধানতা অৱলম্বন কৰিব লাগিব। দুপৰীয়া 1:10 পিছত অষ্টমী তিথি লাগি যাব। শনি আৰু চন্দ্ৰৰ যুটীয়া সন্ধিয়াৰ সময়ত অলপ চিন্তা দিব পাৰে। হ'ব পাৰে আপোনাৰ কোনো পুৰণি কথা মনত পৰিব পাৰে, যেনে সি মোক এইটো কথা কিয় কৈছিল? মোৰ সেই পইচাখিনি কেতিয়া ঘূৰাই পাম? মোৰ পৰামৰ্শ এয়াই যে অতীতৰ মৰা নালাৰিব বা নুকচলাব। আজিৰ দিনটো ভৱিষ্যতৰ পৰিকল্পনাত লগাওক, অতীতৰ অনুশোচনাত নহয়। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই দিনটো বৰ সুন্দৰ। পঞ্চম ভাৱ বিদ্যাৰ হয়। যদি কোনো বিষয় বা ছাবজেক্টে আপোনাক বহুদিনৰ পৰা আমনি কৰি আছিল, তেন্তে আজি সেইটোলৈ বহক। শনিদেৱৰ কৃপাত আজি আপোনাৰ ফ'কাছ লেজাৰৰ দৰে তীব্ৰ হৈ থাকিব। এতিয়া আমি প্ৰৱেশ কৰিছোঁ দ্বিতীয় দিনটোত, সোমবাৰ 29 ডিচেম্বৰ 2025। বন্ধুসকল, ইয়াত এতিয়া গিয়াৰ সলনি কৰাৰ সময় আহি পৰিছে। এই দিনটোত মই ক'ম, দ্য ডে অফ পৰিবহণ আৰু সাৱধানতাৰ দিন। আজি পুৱা দুটা বৰ ডাঙৰ ঘটনা ঘটিব, যিয়ে পৰিৱেশ সলনি কৰি দিব। প্ৰথম ঘটনাটো হ'ল পুৱা 7:40 চন্দ্ৰই পঞ্চম ভাৱৰ পৰা ওলাই ষষ্ঠ ভাৱত মেষ ৰাশিত প্ৰৱেশ কৰিব। আৰু দ্বিতীয় আটাইতকৈ ডাঙৰ খবৰ, বুধ গ্ৰহই আজি বৃশ্চিক ৰাশি এৰি ধনু ৰাশিত, অৰ্থাৎ আপোনাৰ দ্বিতীয় ভাৱত প্ৰৱেশ কৰিব। এতিয়া ইয়াৰ প্ৰভাৱ আপোনাৰ দৈনন্দিন জীৱনত কি হ'ব? বৰ মনোযোগেৰে শুনক। যেতিয়াই বুধ দ্বিতীয় ভাৱলৈ আহিব, তাত 4টা গ্ৰহ হৈ যাব: সূৰ্য, মংগল, শুক্ৰ আৰু বুধ। দ্বিতীয় ভাৱটো হ'ল বাণী বা কথা বতৰাৰ। সোমবাৰে আপোনাৰ কথা বতৰাত বহুত তেজ আৰু ধাৰ থাকিব। মংগলে তাত জুই দিছে, বুধ গ্ৰহ হৈ তাত তৰ্ক বা যুক্তি দিছে। ইয়াত আপোনাৰ বাবে এটা সতৰ্কবাণী আছে। আজি অফিচত বা ঘৰত তৰ্ক-বিতৰ্ক হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। আপুনি নিজৰ কথাখিনি সঁচা প্ৰমাণ কৰিবলৈ ইমান আগবাঢ়ি যাব যে সন্মুখৰ মানুহজনৰ মনত দুখ দি পেলাব। বিশেষকৈ যদি আপুনি আপোনাৰ শহুৰৰ ঘৰৰ ফালৰ মানুহৰ সৈতে কথা পাতি আছে বা কোনো পাৰিবাৰিক আলোচনাত আছে, তেন্তে মৌন হৈ থকাটোৱেই আজিৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ। আজি আপোনাৰ মুখৰ পৰা ওলোৱা কথাটা ঘূৰি নাহে, আৰু ই সম্পৰ্ক বেয়া কৰিব পাৰে। ইয়াৰ লগতে চন্দ্ৰই ষষ্ঠ ভাৱলৈ অহাৰ লগে লগে আপোনাক একশ্যন মোড লৈ যাব। দেওবাৰৰ সকলো এলাহ পুৱা 8 বজাতেই নাইকিয়া হৈ যাব। অফিচত কামৰ প্ৰেছাৰ হঠাতে বাঢ়িব। আপোনাৰ বছে আপোনাৰ পৰা লগে লগে ফলাফল বা ৰিজাল্ট বিচাৰিব। ষষ্ঠ ভাৱটো শত্ৰুৰো হয়। আজি আপোনাৰ পিঠিৰ পিছফালে অলপ কথা বতৰা হ'ব পাৰে। কোনো সহকৰ্মীয়ে আপোনাক উচতাবলৈ চেষ্টা কৰিব, যাতে আপুনি নিজৰ অনুসন্ধান খেচেষ্টা কৰিব, যাতে আপুনি নিজৰ মেজাজ হেৰুৱাই পেলায়। আপুনি কেৱল নিজৰ কামৰ সৈতেহে সম্পৰ্ক ৰাখিব,
কোনো প্ৰতিক্ৰিয়া বা ৰিয়েক্ট নকৰিব। স্বাস্থ্যৰ বাবেও এই দিনটো অলপ স্পৰ্শকাতৰ। মেষ ৰাশিৰ চন্দ্ৰ ষষ্ঠ ঘৰত আছে আৰু সেয়াও গণ্ডমূন নক্ষত্ৰ অৰ্থাৎ অশ্বিনত। পুৱা 7:41 পৰা গণ্ডমূন আৰম্ভ হৈ যাব। আপোনাৰ মূৰৰ বিষ, গেষ্ট্ৰিক এচিডিটি বা চকুত জ্বলা পোৰা কৰাৰ দৰে সমস্যা হ'ব পাৰে। আজি বাহিৰৰ মছলাযুক্ত খাদ্য পৰিহাৰ কৰক। মংগলৰ শুক্তিয়ে শৰীৰত গৰম বৃদ্ধি কৰিছে, সেয়েহে পানী প্ৰচুৰ পৰিমাণে খাব। টকা পইচাৰ ক্ষেত্ৰত দিনটো মিশ্ৰিত। বুধ গ্ৰহ অহাৰ বাবে ব্যৱসায়ৰ কথা বতৰা হ'ব। কোনো নতুন আইডিয়া আহিব পাৰে। কিন্তু গণ্ডমূল নক্ষত্ৰ হোৱাৰ বাবে আজি যিকোনো কাগজত চহী কৰাৰ আগতে 3বাৰ পঢ়ি ল'ব। খৰখেদাকৈ লোৱা সিদ্ধান্তই লোকচান দিব পাৰে। এতিয়া আগবাঢ়ো তৃতীয় আৰু অন্তিম দিনটোৰ ফালে। মংগলবাৰ 30 ডিচেম্বৰ 2025। এই দিনটো হৈছে ভিক্টৰী ডে অৰ্থাৎ বিজয়ৰ দিন। আজি চন্দ্ৰই গোটেই দিনটো ষষ্ঠ ভাৱত মেষ ৰাশিতেই থাকিব। কিন্তু আজিৰ পৰিৱেশ কালিতকৈ বেলেগ হ'ব। কিয়? কাৰণ আজি আপুনি সেই শক্তি বা এনাৰ্জিক চম্ভালিবলৈ শিকি যাব। মেষ ৰাশি মংগলৰ হয় আৰু বৃশ্চিকৰ স্বামীও মংগলেই। আজি আপুনি এটা যুঁজাৰু বা ফাইটাৰৰ ভূমিকাত থাকিব। যিবোৰ সমস্যাই কালি আপোনাক ভয় খুৱাই আছিল, আজি আপুনি সেইবোৰক দমন কৰিব পাৰিব। যদি কোনো আইনী বিষয় চলি আছে, কোনো কোৰ্ট কাছাৰীৰ কাম আছে বা বেংকৰ কোনো লোন আটকি আছে, আজিৰ দিনটো সেইবোৰ সমাধান কৰাৰ বাবে সৰ্বশ্ৰেষ্ঠ। আপোনাৰ সাহস আদি চৰম সীমাত থাকিব। ইয়াত এটা অতি সুন্দৰ যোগে আজি কাম কৰি আছে। আপোনাৰ অষ্টম ভাৱত বহি থকা গুৰুৱে বৃহস্পতি নিজৰ সপ্তম দৃষ্টিৰে আপোনাৰ দ্বিতীয় ভাৱ অৰ্থাৎ ধন ভাৱক চাই আছে। ইয়াৰ অৰ্থটো বুজি লওক। দ্বিতীয় ভাৱত যি জুই সূৰ্য আৰু মংগলে লগাই ৰাখিছে, গুৰুৱে তাৰ ওপৰত শীতল পানী ছটিয়াই আছে। আজি আপুনি আপোনাৰ পৰিয়ালৰ সমৰ্থন পাব। হ'ব পাৰে কালি যি কাজিয়া হৈছিল, যি সেয়া মিটমাট কৰাৰ সুযোগ পাব। পৈতৃক সম্পত্তি বা উইলৰ সৈতে জড়িত কোনো ভাল খবৰ আজি পাব পাৰে। এই দিনটো সেইসকল ছাত্ৰ-ছাত্ৰীৰ বাবে বৰদানস্বৰূপ যিসকলে বেংকিং, UPSC বা যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে। ষষ্ঠ ভাৱ প্ৰতিযোগিতাৰ হয়। আজি আপুনি আপোনাৰ ভয়ক জয় কৰি পঢ়া-শুনাত মগ্ন হ'ব। আজি কৰা ৰিভিজন বা পুনৰালোচনা আপুনি কেতিয়াও পাহৰি নাযায়। কেৱল এটা সৰু সাৱধানতা। যিহেতু চন্দ্ৰ ষষ্ঠ ভাৱত আছে আৰু মংগলৰ ৰাশিত আছে, আৰু আজি মংগলবাৰো হয়, গাড়ী চলাওঁতে সাৱধানতা অৱলম্বন কৰিব। ৰাস্তাত কাৰো সৈতে তৰ্কত লিপ্ত নহ'ব। ৰোড ৰেজ অৰ্থাৎ ৰাস্তাৰ কাজিয়াৰ পৰা আঁতৰি থাকিব। বন্ধুসকল, এই বিশ্লেষণ তেতিয়ালৈকে সম্পূৰ্ণ নহয় যেতিয়ালৈকে মই ঘৰৰ সেই মূল ভেটিটোৰ কথা নকওঁ, যিয়ে গোটেই পৰিয়ালটোক একগোট কৰি ৰাখে। আমাৰ মাতৃ, ভগ্নী আৰু গৃহিণীসকল। বৃশ্চিক ৰাশিৰ যিসকল ভগ্নীয়ে ঘৰ চম্ভালে, আপোনালোকৰ বাবে এই 3টা দিন, বিশেষকৈ 29 আৰু 30 তাৰিখ, অতি স্পৰ্শকাতৰ বা সংবেদনশীল। মই আপোনাক অলপ বহলাই বুজাব বিচাৰো কিয়। চাওক, আপোনাৰ কুণ্ডলীত 2টা বস্তু একেলগে ঘটি আছে। এটা হৈছে ৰাহুৱে চতুৰ্থ ভাৱত বহি আপোনাৰ ঘৰুৱা সুখত মাজে মাজে অশান্তি সৃষ্টি কৰি আছে। আপোনাৰ এনে লাগে যে মই সকলোৰে বাবে ইমান কৰোঁ, কিন্তু কোনেও মোক নুবুজে। আৰু দ্বিতীয়তে 29 তাৰিখে আপোনাৰ কুটুম্ব অৰ্থাৎ পৰিয়ালৰ ভাৱত 4টা গ্ৰহ একেলগে আহি আছে। ইয়াৰ অৰ্থ হ'ল সোমবাৰ আৰু মংগলবাৰে আপোনাৰ ঘৰৰ পৰিৱেশ অলপ গৰম হৈ থাকিব পাৰে। হ'ব পাৰে শাহু-শহুৰৰ সৈতে বা ননদ জেঠায়েকৰ সৈতে কোনো পুৰণি কথাক লৈ কথা কটাকটি হ'ব পাৰে, বা টকা-পইচা খৰচক লৈ গিৰিয়েকৰ সৈতে অলপ তৰ্ক হ'ব পাৰে। মোৰ ফালৰ পৰা আপোনালোকলৈ 3টা বিশেষ পৰামৰ্শ আছে। প্ৰথম, এই 3 দিনত নিজৰ ঘৰখনক আনৰ সৈতে একেবাৰেই তুলনা নকৰিব। ছ'চিয়েল মিডিয়াত আনৰ পাৰফেক্ট লাইফ বা নিখুঁত জীৱন দেখি নিজৰ মনটোক দুখী নকৰিব। এইটো ৰাহুৰ ভ্ৰম। দ্বিতীয় পৰামৰ্শ, সোমবাৰে যদি ঘৰত কোনো তৰ্ক আৰম্ভ হয়, তেন্তে আপুনি তাৰ পৰা আঁতৰি যাওক। আপোনাৰ মৌনতাই সেই কাজিয়াখন শেষ কৰি দিব। আৰু তৃতীয়, ষষ্ঠ ঘৰৰ চন্দ্ৰই আপোনাক কঁকালৰ বিষ বা ভৰিৰ বিষ দিব পাৰে। কামৰ বোজা যথেষ্ট থাকিব, কিন্তু অনুগ্ৰহ কৰি নিজৰ জিৰণি বা আৰামৰ সৈতে আপোচ নকৰিব। আপোনাৰ বাবে এটা পাৱাৰ টিপ আছে। সোমবাৰে সন্ধিয়া ঘৰৰ মূল দুৱাৰত বা পূজাঘৰত কৰ্পূৰ নিশ্চয় জ্বলাব। ই ৰাহু আৰু মংগলৰ নেতিবাচক বা নেগেটিভ শক্তিক শুহি ল'ব আৰু ঘৰত শান্তিবৰ্তি থাকিব। বন্ধুসকল, এয়া আছিল 3 দিনৰ খতিয়ান। যদি মই ইয়াক 1 মিনিটত সাৰাংশ বা সামৰাইজ কৰোঁ, তেন্তে 38 তাৰিখ পৰিকল্পনা আৰু শান্তিৰ দিন, ইয়াৰ আনন্দ লওক। 29 তাৰিখ সাৱধানতা আৰু পৰিৱৰ্তনৰ দিন, নিজৰ কথা বতৰা বা বাণীত নিয়ন্ত্ৰণ ৰাখিব। আৰু 30 তাৰিখ একচন আৰু জয়ৰ দিন, নিজৰ ৰৈ থকা কামবোৰ সম্পূৰ্ণ কৰক। এতিয়া শেষত আলোচনা কৰোঁ প্ৰতিকাৰ বা উপায়সমূহৰ বিষয়ে। এই উপায়বোৰ কোনো অন্ধবিশ্বাস নহয়, বৰঞ্চ আপোনাৰ শক্তিক সন্তুলিত কৰাৰ পদ্ধতিহে। বৃশ্চিক ৰাশিৰ লোকসকলে এই 3টা দিন সফল কৰিবলৈ এই 3টা কাম নিশ্চয় কৰিব। আটাইতকৈ গুৰুত্বপূৰ্ণ উপায়,
যিহেতু আপোনাৰ ধন আৰু বাণীৰ ভাৱত বহুত গৰম আছে, সেয়েহে এই 3 দিনত সদায় পুৱা সূৰ্যদেৱক পানী অৰ্পণ কৰক, কিন্তু তাত অলপ কেঁচা গাখীৰ আৰু চেনি মিলাই ল'ব। গাখীৰ আৰু চেনি শুক্ৰ আৰু চন্দ্ৰৰ কাৰক, যিয়ে সূৰ্যমংগলৰ গৰমক শান্ত কৰিব আৰু ঘৰত কাজিয়া পেচাল হ'বলৈ নিদিব। দ্বিতীয় উপায়, ঋণ আৰু শত্ৰুৰ পৰা মুক্তিৰ বাবে 30 তাৰিখ অৰ্থাৎ মংগলবাৰে হনুমানৰ মন্দিৰলৈ যাওক আৰু তেওঁক গুড় বুটৰ ভোগ লগাব আৰু মন্দিৰত বহিয়েই হনুমান চালিচাৰ এটা পাঠ কৰিব। বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে হনুমানজী পৰম ৰক্ষক। আৰু তৃতীয় উপায়, বুধৰ গোচৰৰ বাবে সোমবাৰ 29 তাৰিখৰ পৰা বুধ আপোনাৰ ধন ধাবলৈ আহি আছে। যদি আপুনি বিচাৰে যে ব্যৱসায় ভালদৰে চলক, তেন্তে এদিনা গৰুক সেউজীয়া ঘাঁহ খুৱাব বা কোনো দুখীয়া ল'ৰা-ছোৱালীক ষ্টেচনেৰী যেনে বহী কলম দান কৰিব। বন্ধুসকল, শেষত কেৱল ইমানেই কম, তৰাবোৰ আন্ধাৰতে জিলিকি উঠে। যদি আপোনাৰ জীৱনত বৰ্তমান কোনো সমস্যা চলি আছে, তেন্তে বুজি লওক যে জিলিকি উঠাৰ সময় ওচৰ চাপিছে। নিজৰ খঙক হজম কৰি নিজৰ পৰিশ্ৰমক অস্ত্ৰ বনাওক। এই 3টা দিনে আপোনাক বহুত কিবা দি থৈ যাব। মই আশা কৰিছো যে আজিৰ এই গভীৰ বিশ্লেষণ আপোনালোকৰ পছন্দ হৈছে। মই চেষ্টা কৰিছো যাতে জ্যোতিষক সহজ ভাষাত আপোনালোকৰ ওচৰলৈ লৈ যাব পাৰো। যদি আপুনি মোৰ এই কষ্ট ভাল পাইছে, তেন্তে ভিডিঅ'টোত লাইক কৰি নিজৰ উপস্থিতি নিশ্চয় জনাওক। কমেণ্ট বক্সত জয় বজৰংবলী বা হৰ হৰ মহাদেৱ লিখিবলৈ নাপাহৰিব। ইয়াৰ ফলত পজিটিভ এনাৰ্জি বিয়পি পৰে। যদি আপুনি এই চেনেলত নতুন, তেন্তে ছাবস্ক্ৰাইব কৰি লওক, কাৰণ আমি ইয়াত কেৱল ভৱিষ্যত নকওঁ, ভৱিষ্যত গঢ়িবলৈ শিকাওঁ। অতি সোনকালে আপোনালোকক লগ পাম নতুন বছৰৰ ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে নিজৰ বহুত যত্ন ল'ব। সুখী হৈ থাকক আৰু সুৰক্ষিত হৈ থাকক। হৰ হৰ মহাদেৱ।